হেল্ল' এভৰিৱান, গুড মৰ্ণিং। স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। আজি কেইবাদিনৰ পৰাও মানে একদম পানী ভিডিঅ' দি আছোঁ আৰু আমাৰ ডিব্ৰুগড়ত এনেকুৱা এটা অৱস্থা আহি পৰিছে। মানে আজি হৈ গ'ল কেইবাদিনো, 7 দিনমান, এসপ্তাহমান হৈ গ'ল। কাৰেণ্ট একেবাৰে নায়েই, কাৰেণ্ট দিয়া নাই, কাৰণ পানীৰ কাৰণে কাৰেণ্টটো দিয়া নাই। বহুতেই বেছি মানে অৱস্থা বেয়া হৈ গৈছে। একদম মানে মমবাতি জ্বলাই থাকিব লগা হৈছে আৰু ইনভাৰ্টাৰো মানে একেবাৰে ডাউন হৈ গ'ল। কাৰেণ্ট নাথাকিলে ক'ৰ পৰা ইনভাৰ্টাৰ চাৰ্জ হ'ব। আৰু আমাৰ সন্মুখৰো পানী আজি অকণমান কমিছে, হ'লেও বৰষুণটো অলপ অলপ দি আছে। বৰষুণটো বহুত ডাঙৰকৈ দিয়া নাই বাৰু, ডাঙৰকৈ দি দিলে হয়তো পানী আকৌ জমা হৈ যাব। আমাৰ সন্মুখত আছে, জেগাই জেগাই তেনেকৈ আছে আৰু টাউনৰ মাজত যিমানখিনি আছিলে সেইবোৰ শুকাই গ'ল আৰু বহুত এটা একদম মানে ভয়ংকৰ পৰিস্থিতি হৈ গৈছিলে। ভবা নাছিলোঁ এনেকুৱা এটাও দিন যে দেখিবলৈ পাম বুলি। আৰু পানী দেখাইছোঁ আমাৰ সন্মুখত। আৰু এতিয়া চাওক পানী কমিছেগৈ। এতিয়া পানী ইমান আছেগৈ, নহ'লে প্ৰথম দেখিছিলে আপোনালোকে ভিডিঅ' মই কৰি দেখাই আছিলোঁ পানী কিমান বেছি আছিলে। এতিয়া ৰাস্তা একদম জিলিকি গৈছেগৈ, কমিলে আৰু পানী। এতিয়া ৰ'দটো দিছে বাৰু দেই, এতিয়া অকণমান ভালো লাগিছে। আৰু কাৰেণ্টটোৰ কাৰণেই প্ৰব্লেম হৈছিলে, কাৰেণ্টটো নিদিয়াৰ কাৰণে। কিন্তু এতিয়া হঠাতে গম পাইছোঁ কাৰেণ্টটো আজি দিব বুলি, আৰু ভালো লাগিছে আৰু কাৰেণ্টটো দিব বুলি কোৱাৰ কাৰণে। আৰু এইফালে ইনভাৰ্টাৰ চাওক একেবাৰে ডাউন। আজি কিমান দিন হৈ গ'ল ইনভাৰ্টাৰ একেবাৰে চাৰ্জ নাই, এনেকেই আছে আৰু এতিয়া এয়া আমাৰ ল'ৰাটো অকণমানি তাক লৈ পিনি অকণমান বাহিৰ ফালে, আৰু ভিতৰত মানে কি হয় বতাহ বাৰু মাৰি আছে, হ'লেও অকণমান বাহিৰখন বোলো অকণমান ফুৰাই দিওঁ ধুনীয়াকৈ। আৰু মই এইকেইদিন লৈয়ে থকা হৈছে, বহুতেই ভাল লাগে বাৰু এনেকৈ লৈ, কিন্তু গুচি গ'লকৈ পিছত বহুতেই বেয়া লাগিব মনটো। আৰু অকণমান এনেকৈ ফুৰাই দিছোঁ। আৰু এতিয়া ভাল খবৰ, আহি গ'ল আমাৰ কাৰেণ্ট। এয়া ফেন ঘূৰিবলৈ লাগি গ'ল। এতিয়া আৰু ৰক্ষা নাই মানে, একদম চব মটৰ পানী চলাই কৰি এইফালে মেঘনাও টিভি লগাই একেবাৰে বহি ল'লে ধুনীয়াকৈ চাবলৈ। আৰু আজি নেক্সট ডে' আপোনালোকক এটা বস্তু শ্বেয়াৰ কৰিছোঁ এইখিনিতে। মানে এটা চৰাই আহি পিনি আমাৰ মন্দিৰত একেবাৰে সোমাই ল'লেহি। আৰু মানে ভাবিছোঁ একেবাৰে ওচৰত দি দিবলৈও মানে ভয় লাগে, কাৰণ একেবাৰে মন্দিৰ ভিতৰতে সোমাই আছিলে। মই ভাবিছোঁ ভালদৰে উলিয়াই কৰি পিনি অকণমান ছেফ জেগাত ভালকৈ থৈ দিওঁ। আৰু এনেকৈ চুকটোত যদি সোমাই থাকে, সোমাই গ'লেও ভয় লাগে ন, চেপা খাই যাব বুলি। প্ৰথম যে একেবাৰে এয়া মন্দিৰ একদম ভিতৰতেই আছিলে, প্ৰথম শিৱজী ফটোখনৰ ওচৰত আছিলে, বহি আছিলে। সেইখিনি ভিডিঅ' নকৰিলোৱে। তাৰপিছত উৰি গৈ পিনি এয়া চুকত সোমাই আছে। চুকত সোমাই থকাৰ কাৰণে অলপ ভয় লাগিছে, আৰু দুখ পাবও পাৰে ঠিক নাইতো। সেইটো কাৰণে উলিয়াই দিয়া ব্যৱস্থা কৰিছোঁ। উলিয়াই পিনি দি দিম আৰু বাহিৰত ভালকৈ। চাওক ঘূৰিয়ে ফুৰিছে, আকৌ আহি পিনি ইয়াত বহিলেহি। আৰু যিমানেই মানে মই বাহিৰলৈ উলিয়াব বিচাৰিছোঁ, নাই, গৈ আকৌ ইয়াতে সোমাইগৈ। চাওক আকৌ তাতে সোমালেগৈ এজেগাতে। এতিয়া কি কৰোঁ তাকে চাই লওঁ, যদি থাকিব বিচাৰে থাকিবলৈ দিম। আৰু মানে এইটো কাৰণে দিয়া নাই, চুকটোত সোমোৱাৰ কাৰণে ভয় লাগিছে, দুখ পাব বুলি। নহ'লে বা একেবাৰে মানে খোলা জেগাত থকা হ'লে বাৰু একো নাই, মানে চুকটোত সোমাই থাকিলে উশাহ চুশাহ নাপাব, সেইটো কাৰণে ভয়ো লাগে। আকৌ সোমালেগৈ গৈ। ডুগু डुगु 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 डुगु, इधर देखो, डुगु देखो, डुगु डुगु, আমার ডুগু বহিছে। ডুগু 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 বহিছে, আমার ডুগু বহিছে। डुगु डुगु मच्छी को देखो इधर। डुगु डुगु